এভৰিৱান নমস্কাৰ স্বাগত জনাইছোঁ সকলোকে আজিৰ ব্লগলৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে প্ৰথমতে আপোনালোকক সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনালোঁ আৰু আজি হৈছে মহা অষ্টমী আৰু আমি যাবলৈ ওলাইছোঁ আজিকালি মানে এই দুদিন যোৱা নাই আৰু আজিৰ পৰা আমি আৰম্ভ কৰিম মানে চাওঁ আৰু ক'ত ক'ত যাওঁ কিন্তু প্ৰথমতে আমি চাকি জ্বলাব যাম কাৰণ আজি 4:44 ধনী পূজা লাগিব গতিকে আমি তাতেই চাকি জ্বলাব যাম আৰু তাৰ কাৰণে মই ৰেডি হ'বলৈ লৈছোঁ বাকী মোৰ একো কৰিব লগা নাথাকে না মোৰ মেকআপ আছে না অৰ্ণামেণ্টছ আছে কাপোৰটো পিন্ধিলে হ'ল গতিকে 5 মিনিট হৈ যায় সেইকাৰণে বাকী সেইখিনিতো ভাবিলোঁ মই ব্লগটো এইখিনি মই ষ্টাৰ্ট কৰি দিওঁ দেন ঠিক আছে গাইজ চাই থাকিব আজি আপোনালোকক দেখাম কাৰণ আজি 2 বছৰ ধৰি আপোনালোকক এবাৰো মই দুৰ্গা পূজাৰ ব্লগ দেখুওৱা নাই সেনেকৈ কৰাও নাছিল ভিৰত কৰিব বহুত দিগদাৰ হয় সেইকাৰণে মানে ভাবিছোঁ এইবাৰ কৰিম আৰু ভিৰে হওক কিবাই হওক কৰি দিম আৰু গতিকে আপোনালোকে চাই থাকিব দেন ঠিক আছে ওলাই লওঁ 2000 years later. So I'm ready and it's my not final look কাৰণ ফাৰ্ষ্ট টাইম মই ট্ৰেডিশ্যনেল লৈছোঁ দেই মানে আগতে টি শ্বাৰ্ট আৰু জিন্সে পিন্ধিছিলোঁ পূজাত এতিয়া ফাৰ্ষ্ট টাইম মই এইবাৰ ট্ৰেডিশ্যনেল ফাইটটো ল'বলৈ ইচ্ছা কৰিছে আৰু গতিকে অলপ পিছত মই আপোনালোকক মোৰ ফাইনেল লুকটো দেখাম চাই থাকিব চ' এইটো মোৰ ফাইনেল লুক আই এম ৰেডি নাও আমি এতিয়া যাবলৈ ওলাইছোঁ এণ্ড ইয়াৰ ফাৰ্ষ্ট টাইম ট্ৰেডিশ্যনেল লুক চ' চাই থাকিব চ' আহি গ'লোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ এতিয়া ৱাও ছানছেট চ' আমি এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া আমি প্ৰথমতে যাম গোপাল বজাৰৰ ঘৰৰ মানে ঘৰত কৰা হয় দুৰ্গা পূজা আৰু ইমান ভাল লাগে ন আমি যোৱা বছৰ গৈছিলোঁ আৰু যোৱা বছৰ ইমান নিয়মখিনি জনা নাছিলোঁ 108 চাকি লগালে ভাল বুলি কৈছে চ' সেইকাৰণে এইবাৰ যাম আৰু এইবাৰ অলপ ভাল প্ৰিপেৰেশ্যন কৰিছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম আছিল সেইকাৰণে বহুত ভাল লাগে আপোনালোকক মই গোটেই দৃশ্যখিনি দেখাম আপোনালোকেও চাই থাকিব এতিয়া বলক আমি গৈ থাকোঁ আৰু আমি আহি পালোঁ আমাৰ ঘৰৰ পৰা ইমান দূৰ নহয় 5 মিনিট লাগে আৰু এতিয়া আৰু বেছি সময় মানে 4:44 লাগিব আমিও জল্দি গৈ আছোঁ বলক আৰু এয়া আমি আহি বহিলোঁ আৰু এতিয়া প্ৰিপেৰেশ্যন সকলোৱে কৰি আছে আৰু 4:44ত ইমান ভাল লগা এটা দৃশ্য হয় আৰু এতিয়া নকওঁ কি হয় আপোনালোকক ডাইৰেক্ট তেতিয়া দেখাম এতিয়া বাছ আপোনালোকক অকণমান দেখাই আছোঁ আপোনালোকে চাই থাকিব আমি এইবাৰ 108 চাকি লগাম পাপা মা আৰু বাই মানে কামখিনি কৰি আছে মই পিছত বহি ল'ম এতিয়া বাৰু সেয়াই আৰু এণ্ড 4:44 বাজিল আৰু ধনী পূজা আৰম্ভ হ'ল আৰু এই মুহূৰ্তটোৰ কথাই কৈ আছিলোঁ য'ত মানে মন্ত্ৰ ঢোল একেলগে বাজে গতিকে আপোনালোকে চাই থাকিব প্ৰতিটো বস্তু ভালকৈ মই আপোনালোকক দেখাই যাম আৰু চাকি লগাবলৈ দিলে আৰু এয়া মা পাপাহঁতে চাকি লগাই থকাৰ এটা ফটো তুলি ল'লোঁ আৰু এতিয়া মানে সকলোৰে কাষত আহি পুৰোহিত মানে মন্ত্ৰ দি মাতি দিব বা মানে কাৰ নামত সেনেকুৱা মানে আৰু দিছে সেইবিলাক দিব সঁচাকৈ এই মুহূৰ্তটো বহুত ভাল লাগে আৰু এয়া আমাৰ তাত আহিল
আৰু আমি গোটেইকেইটাই ফটো উঠিলোঁ আৰু আমাৰ চাকি লগোৱা হৈ গ'ল সন্ধি পূজাও শেষ হ'ল আমি ইয়াতে খিচাৰি খাই মিঠা ভোগ খাই আমি ইয়াৰ পৰা বিদায় ল'লোঁ এণ্ড আমি এতিয়া নেক্সট ক'ত যাম পাপাই লৈ যাব ক'ৰবাত বেলেগত পূজা চাবলৈ লৈ যাব চ' আমি গ'লে গম পাম ব'লক গৈ থাকোঁ এইখন হৈছে বৰকুৰা দুৰ্গা মন্দিৰৰ পূজা আৰু কিন্তু আমি ইয়াত নাচাওঁ আমি গম পালোঁ পাপাৰ পৰা পানীকুছি বৰগাছাত যাম ফাৰ্ষ্ট টাইম ব'লক গৈ থাকোঁ আহি পালোঁ বাণীকুছি বৰগাছা আৰু ইমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ গাড়ী অলপ দূৰত পাৰ্কিং কৰিলোঁ আৰু এতিয়া মন্দিৰটো স্থায়ী হয় সঁচাকৈ বহুত ধুনীয়া লাগিছে মানে মন্দিৰটো বহুত ধুনীয়া লাগিছে এতিয়া ভিতৰত যাওঁ এয়া বাহিৰৰ দৃশ্য ব'লক ভিতৰলৈ যাওঁ ইয়াতেও মহাষ্টমীৰ আৰতি চলি আছে আৰু মই আৰতিটো চাই ইমান ভাল পাওঁ নহয় কাৰণে আপোনালোককো দেখাই দিছোঁ চাই থাকক চ' ইয়াতেও ফটো কেইখনমান উঠি আমি ইয়াৰ পৰা বিদায় ল'লোঁ সঁচাকৈ বহুত ভাল লাগিছে এয়া বা আৰু মই আৰু এতিয়া নেক্সট আমি নেজানো মানে যাম কিন্তু নলবাৰী পিনে যাম তো ঠিক আছে গাইজ বলক গৈ থাকোঁ এণ্ড এই দেখিয়ে মেৰি হালত মোৰ মানে ভিডিঅ'টো মানে এইখিনি ঠাইত এণ্ড কৰিবৰ কাৰণে তাত শ্বট ল'ব খুজিছিলোঁ আন্ধাৰ কাৰণে মই এতিয়া ফ্লাছ লাইট জ্বলাব লগা হৈছে আহি পালোঁ আমাৰ নিজা ঠাই গোপাল বজাৰৰ দুৰ্গা মন্দিৰত যাওঁ এতিয়া বাৰু বেলেগ ঠাইত নাযাওঁ নলবাৰী এইখিনিতে গৈ পিনে কিবা এটা খাই ঘৰত যাব লাগিব ইয়াতে মানে গাড়ীখন পাৰ্কিং কৰি আমি এতিয়া গৈ আছোঁ তাতে সেৱাটো লৈ পিনে আমি ঘৰলৈ যাম কিন্তু কিবা এটা খাই বিকজ পূজা মানে খাব লাগিবই আহা গাইজ আমি আহি পালোঁ আৰু এতিয়া আজি সঁচাকৈ তিনিওখন পূজাতে যাই বহুত ভাল লাগিছে মানে প্ৰথম কথাটো ভিৰ নাছিল আৰু বাকী সকলো ইমান মানে এইবাৰ বহুত ভাল লাগিছে আৰু আমি য'ত মহাষ্টমীৰ আজি সন্ধি পূজাৰ চাকি দিব গ'লোঁ তাতেতো আমি যোৱা বছৰো গৈছিলোঁ এইবাৰ আৰু বেছি ভাল লাগিছে নেক্সট আমি গ'লোঁ বৰগাছা বাণীকুছি তাতেও বহুত ভাল লাগিছে ইমান ডাঙৰ মন্দিৰ আৰু ইমান ডিচিপ্লিন বহুত ভাল লাগিছে এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰোঁ আৰু ব্লগটো এণ্ড কৰোঁ আৰু কাইলৈ বনাম যদি কাইলৈ আচলতে যোৱা কথা আছে মামাহঁতৰ পিনে চামতাত আৰু কালি মহানৱমী আৰু মহানৱমী জানে কিমান মানুহ হয় গতিকে চাওঁ বনোৱা হৈছিলোঁ যে নিশ্চয় বনামেই নোহোৱা হৈছিল চাওঁ কিবা এটা কৰিম নহ'লে ঠিক আছে দেন গাইজ এতিয়া শেষ কৰোঁ আজিৰ ব্লগটো লগ পাম নেক্সট ব্লগত তাৰ কাৰণে ৱেইট কৰক আজিৰ ব্লগটো এনজয় কৰক ঠিক আছে দেন টাটা বাই বাই